মাৰ্কেট জুইত আকাশ চেনেলটোলৈ আপোনালোক সকলোলৈ স্বাগতম। আহকচোন চাওঁ আজি নিফটি ফিফটি আপডেট। নিফটি ফিফটি আজি অপেনিং কৰিলে 25,922.65% ইমানত অপেনিং কৰি হাই কিমানত গ'ল 25,989 হাইয়েষ্ট পইণ্ট আজি 25,989 আৰু ল' চবতকৈ ল' গৈছিল 25,870.45 ইয়াতে 25,870.45 ইয়াতে ছাপোৰ্ট লৈছে। ছাপোৰ্ট লৈ আজি ক্লোজ কৰিছে কিমানত 25,935.15ত। ওভাৰঅল আজি 0.26% পজিটিভত ক্লোজ হৈছে নিফটি ফিফটি। আজিৰ হিট মেপটো চাওঁ। নিফটি ফিফটি ইণ্ডেক্সৰ হিট মেপ ফাইনেন্সিয়েল ছাৰ্ভিচেছত HDFC বেংক আজি 0.52 নিগেটিভত, ICICI বেংক 0.73 পজিটিভ, চবতকৈ লেগাৰ্ড বাজাজ ফাইনেন্স ষ্টক -1.79%, SBI বেংক অকণমান নিগেটিভত আছিলে আজি। ঠিক তেনেদৰে টেকন'লজি ছাৰ্ভিচেছ এনেকৈ TCS 1.23% পজিটিভত, খালি আজি বেকড্ৰ কৰিছে কোন ACL টেক কোম্পানীটোৱে। এনাৰ্জি মিনাৰেলছত চাব ৰিলায়েন্স নিগেটিভ অফ 0.21%, ONGC 2 পজিটিভ। তাৰপিছত কনজিউমাৰ ডিউৰেবলছত চাব মাৰুতি 1.12% পজিটিভ, M&M 1.83%। ওভাৰঅল মানে মিক্স আজি মিক্স পাৰফৰ্মেঞ্চ আছিলে নিফটি ফিফটিৰ। নিফটি 500 ইণ্ডেক্সৰ হিটমেপখন চালে আপোনালোকে দেখা পাব যে ৰেড আৰু গ্ৰীণ ওভাৰঅল আজি এটা মিক্সত আছিলে। তো আজিৰ পাৰফৰ্মেঞ্চটো আমি মিক্স ক'ব পাৰি নিফটি 500ত। এইটো চাওক আপোনালোকে ছেক্টৰেল ইণ্ডেক্স নিফটি ফিফটি আজি 0.26% পজিটিভ, নেক্সট 50 কিমান 0.14, ইমান ভাল এটা নহয় পাৰফৰ্মেঞ্চ কম্পেয়াৰ টু নিফটি ফিফটি। নিফটি বেংক অলমষ্ট ফ্লেট, নিফটি ফাইনেন্সিয়েল ছাৰ্ভিচেছ 0.11, নিফটি মিড কেপত 0.61। ব্ৰড মাৰ্কেট ইণ্ডেক্সত যদি চাই আপোনালোকে যদি ইণ্ডেক্স কি হয় জানিব বিচাৰে মোৰ প্ৰিভিয়াছ ভিডিঅ'ত গৈ আপোনালোকে চাব পাৰিব। ছেক্টৰেল ইণ্ডেক্স যদি চাই, ছেক্টৰেল ইণ্ডেক্সত আপুনি চাব নিফটি অটো আজি ভাল এটা পজিটিভত মোমেণ্টামত আছিল 1.37%, নিগেটিভত বেছি নাই, অকল নিফটি ফাৰ্মা যদি চাই -0.36% আৰু নিফটি PSU বেংক -0.19%। মিড কেপ হেল্থ কেয়াৰতো অলপ নিগেটিভ আৰু কেমিকেলছতো অকণমান নিগেটিভ। বাকী কেইটা ইণ্ডেক্স পজিটিভতে আমাৰ ক্লোজ হৈছিলে। আজিৰ আউট অফ এপ্ৰক্স 5,000 ষ্টক আমাৰ এডভান্স কিমান কৰিছে 1924 আৰু ডিক্লাইন কৰিছে 1240 আৰু 105 আছিল আনচেঞ্জড। মানে ওভাৰঅল এডভান্স মানে পজিটিভত ক্লোজ নাম্বাৰ অফ ষ্টকছ বেছি ডিক্লাইনতকৈ। আৰু আজি যদি FII আৰু DIৰ বাই এণ্ড চেলৰ ডাটাটো চাই, আজি হ'ল 10 ফেব্ৰুৱাৰী, FII DIৰ যদি চাই বাই কিমান কৰিছিল 14,179.70 ক্ৰ'ৰ্ছত আৰু চেল কৰিছে 12,641। মানে বাই আৰু চেল দুটা একেলগে কৰে। তো ওভাৰঅল কিমান বাই কৰিছে 1,538.60 ক্ৰ'ৰ। আৰু FII মানে ফৰেন ইনষ্টিটিউচনেল ইনভেষ্টৰে কিমান বাই কৰিছে 15,156.60 ক্ৰ'ৰ আৰু চেল কৰিছে 15,509, মানে ওভাৰঅল 352.55 ক্ৰ'ৰৰ চেল কৰিছে। তো আজিলৈ ইমানেই থাকিল। আশা কৰোঁ আপোনালোকে বুজি পাইছে। ভিডিঅ'টো ভাল পালে শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি আপোনালোকৰ প্ৰব্লেমবোৰ নিশ্চয় জনাব। ধন্যবাদ।